ৰাতি যেতিয়া আপুনি বিচনাত শুৱে টোপনি যাবৰ কাৰণে চকু বন্ধ হয় ঠিকেই, কিন্তু 1 ঘণ্টা 2 ঘণ্টা পাৰ হৈ যায় আপোনাৰ টোপনি নাহে। এনেকুৱা লাগে যেন মগজু যেন আৰু বেছি এক্টিভ হৈ গৈছে, কিবা কিবি মূৰত চলিয়ে থাকে, ভাৱনা আহিয়ে থাকে, কিন্তু টোপনি নাযায়। আপুনি জানেনে ইয়াৰ সঠিক কাৰণ ষ্ট্ৰেছ বা চিন্তা নহ'ব পাৰে। আপুনি শোৱাৰ আগত কৰা এই 5টা ভুল অভ্যাসৰ কাৰণে আপোনাৰ চাৰ্কেডিয়ান ৰিদম আৰু শ্লিপ ৱেক চাইকেলে আপোনাৰ বিঘ্ন কৰিব পাৰে। তো আজি মই আপোনালোকক এই 5টা মান ভুল যদি আপোনালোকে কৰি আছিলে, মই আজিৰ ভিডিঅ'ত আপোনালোকক জনাম। যদি এই 5টা ভুল আপুনি কৰি আছিলে তেতিয়াহ'লে আপোনাৰ শ্লিপ চাইকেলক আপুনি নিজে নষ্ট কৰি আছিলে, আৰু সেই কাৰণে আপুনি 1 ঘণ্টা 2 ঘণ্টা শুই থাকে, বিচনাত এনেকৈ থাকে, এনেকৈ যায়, কিন্তু আপোনাৰ টোপনি নহয়। তো বলক এই 5টা কি ভুল জানো আহক। প্ৰথমটো হৈছে টোপনি যোৱাৰ আগত, শোৱাৰ আগত স্মাৰ্টফোন। কি হয় জানেনে, ৰাতি বিচনাত গৈ মোবাইল চোৱাটো আজি সকলোৰে অভ্যাস হৈ পৰিছে। এইটো এনেকুৱা যেন হৈছে যে এইটো ডেইলি ৰুটিন হয়, ৰাতি বিচনাত গৈ মোবাইলটো চাবই লাগিব, সকলোৱে চায়। কিন্তু স্মাৰ্টফোনৰ স্ক্ৰীনৰ লাইট, বিশেষকৈ যোনটো ব্লু লাইট ওলাই, আমাৰ চকুৰ জৰিয়তে আমাৰ ব্ৰেইনৰ সুপ্ৰাচিয়াছমেটিক নিউক্লিয়াছ বা বায়'লজিকেল ক্লকত প্ৰভাৱ পেলাব পাৰে, আৰু ইয়াৰ ফলত মেলাটনিন হৰমন চিক্ৰেশ্যন যোনটো হ'ব লাগে টাইমত, এইটো টাইমত নহয়, বহুত দেৰিকৈ হ'ব পাৰে। আৰু মেলাটনিন হৈছে আমাৰ শৰীৰৰ শ্লিপ ৰেগুলেটিং হৰমন। সেয়ে শোৱাৰ আগত, শোৱাৰ 30 মিনিট বা 1 ঘণ্টা আগত স্কিনৰ এক্সপ'জাৰত আহা বন্ধ কৰিব লাগিব, তেতিয়াহ'লে গুড শ্লিপ হ'ব পাৰে। আৰু নাম্বাৰ 2 হৈছে যোনটো আমি ভুল কাম কৰোঁ, সন্ধিয়াৰ ভাগত চাহ বা কফি খোৱা। সন্ধিয়াৰ ভাগত চাহ বা কফি যদি খায় তেতিয়াহ'লে কি হয়, শ্লিপ ডিষ্টাৰবেঞ্চ হ'ব পাৰে, আৰু কেফিনে আপোনাৰ শ্লিপ আৰ্কিটেকচাৰত প্ৰভাৱ পেলাব পাৰে। যিহেতু কেফিন হৈছে এডিনোচাইন ৰিচেপ্টৰ এণ্টাগনিষ্ট, আৰু এডিনোচাইন যিহেতু মগজুত দিনটোত শ্লিপ প্ৰেছাৰ যোনটো সেইটো বৃদ্ধি কৰে, কিন্তু কেফিনে সেই ছিগনেল যোনটো আছে সেই ছিগনেলটো ব্লক কৰিব পাৰে। তাৰ ফলত আপুনি ভাগৰুৱা অনুভৱ কৰিলেও আপোনাৰ ব্ৰেইন এলাৰ্ট হৈ থাকে। সেয়ে যদি আপুনি ইনচমনিয়া থাকে বা প'ৰ শ্লিপ থাকে, তেতিয়াহ'লে সন্ধিয়াৰ ভাগত আপুনি কেফেন মানে চাহ কফি এনেকুৱা ধৰণৰ বস্তু খোৱাৰ পৰা একদমেই বিৰত থাকক। নাম্বাৰ 3, শোৱাৰ আগতে হেভি মিল, বহুত বেছি খাদ্য খোৱা, বহুত হেভি খাদ্য খোৱা। যদি বহুত বেছি স্পাইচি ফুড খায়, বহুত বেছি আপোনাৰ কেলৰিযুক্ত খাদ্য খায়, তেনেকুৱা খাদ্য খালে কি হ'ব যে আপোনাৰ ডিছকমফৰ্ট হ'ব পাৰে, ইনডাইজেশ্যনৰ প্ৰব্লেম হ'ব পাৰে, এচিড ৰিফ্লাক্স হ'ব পাৰে, তেনেকুৱা ধৰণৰ প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে, যাৰ ফলত নেকি আপোনাৰ শ্লিপত ডিষ্টাৰবেঞ্চ ক্ৰিয়েট হ'ব পাৰে। এই যে অস্বস্তি হ'ব, এইটোৱে আপোনাৰ শ্লিপটোক ডিলে কৰিব পাৰে, দেৰিলৈকে আপুনি যাতে টোপনি যায়, কাৰণ এই ডিছকমফৰ্টটো ঠিক হ'ব লাগিব, তাৰপিছত আপুনি টোপনি যাব পাৰিব। সেইকাৰণে যাতে ডিলে কৰি দিয়ে, সেইকাৰণে আপোনাৰ কি হয়, টোপনি যাব নোৱাৰে সহজে। আৰু কি হয়, যদি আপুনি ৰাতিৰ মিল খাব বিচাৰিছিলে, তেতিয়াহ'লে কমচে কম টোপনি যোৱাৰ 2 ঘণ্টামান আগত মিল খাব, মানে ৰাতিৰ খাদ্যটো খোৱাৰ চেষ্টা কৰিব। 4 নম্বৰ হৈছে প্ৰতিদিন বেলেগ টাইমত টোপনি যোৱা। আজি গৈছে 10টা বজাত টোপনি, কালি গৈছে 12টা বজাত টোপনি, কালি আকৌ 1টা বজাত, কালি আকৌ 9টা বজাত, এনেকৈ যদি আপোনাৰ শ্লিপ চাইকেল যোনটো আছে ব্ৰেক হয়, তেতিয়াহ'লে কি হ'ব, চাৰ্কেডিয়ান ৰিদম বিঘ্ন হ'ব পাৰে। আৰু এই যে অনিয়মিত পেটাৰ্ণ, এইটো আপোনাৰ চাৰ্কেডিয়ান ৰিদমটো ব্ৰেক কৰিব পাৰে। আপোনালোকে জানে আমাৰ শৰীৰে বায়'লজিকেল ক্লকত যদি টোপনি যায়, সেইটোৱে বহুত বেছি এটা পচন্দ কৰে। চেষ্টা কৰিব প্ৰতিদিনে যাতে একে সময়ত টোপনি যায় আৰু একে সময়ত টোপনিৰ পৰা সাৰ পায়। এইটো হ'লে কি হয় যে এইটোক শ্লিপ হাইজিন বুলি আমি জানো, আৰু এইটো যদি কৰে তেতিয়াহ'লে কি, ৰেগুলাৰ বেচিছত আপুনি বহুত টাইম সাৰ পাই থাকিব নালাগে, শ্লিপ বেটাৰ হ'ব। নাম্বাৰ 5 হৈছে বেড টাইম এনজাইটি। আমি শুই পৰোঁ, শৰীৰ শুই পৰে, কিন্তু ব্ৰেইন শুই নপৰে, ব্ৰেইন কিন্তু এলাৰ্ট থাকে। বিচনাত যাওঁ আমি টোপনি মাৰিবৰ কাৰণে, কিন্তু বিচনাত শুয়ে কি হয়, ফাইনেন্সিয়েল কণ্ডিশ্যনবোৰ মাথাত আহি থাকে, কাইলৈৰ কাম কি কৰিব লাগিব, ৰিলেশ্যনশ্বিপৰ টেনশ্যন, ফাইনেন্সিয়েল কণ্ডিশ্যনৰ টেনশ্যন, এইবিলাক আমাৰ মগজুত আহি থাকে। আৰু এইবিলাক মগজুত আহি থাকিলে কি হ'ব যে আমাৰ চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম যোনটো আছে সেইটোত প্ৰভাৱ পেলায়, যাৰ ফলত ই সক্ৰিয় হৈ থাকে, আৰু যাৰ ফলত হাৰ্ট ৰেট বাঢ়িব পাৰে, শ্লিপ এলাৰ্টনেছ বৃদ্ধি হ'ব পাৰে, যাৰ ফলত আমাৰ শ্লিপ ডিলে হ'ব পাৰে। তো সেয়ে যদি এনেকুৱা ধৰণৰ থিংকিং আহি আছে মূৰত, ফাইনেন্সিয়েল কণ্ডিশ্যন এইবোৰ আহি আছে, তেতিয়াহ'লে
আপুনি উঠক, এগিলাচ পানী খাওক, ধুনীয়াকৈ আকৌ টোপনি যাব চেষ্টা কৰক। ধ্যান কৰিব, শুইও আমি ধ্যান কৰিব পাৰি। আপুনি অলপ বেলেগ এটা কণ্ডিশ্যনত ধ্যান কৰিব, আপুনি এনেকুৱা বস্তুৰ লগত ধ্যান কৰিব, প্ৰকৃতিৰ লগত এটা মিলাই এটা ধ্যান কৰিব, তেতিয়াহ'লে চাব আপোনাৰ সেইকেইটা কণ্ডিশ্যন, যোনকেইটা ফাইনেন্সিয়েল কণ্ডিশ্যন, ৰিলেশ্যনশ্বিপ ইটিচি আপোনাৰ মূৰত ঘূৰি আছিলে, সেইকেইটা নিজে নিজে কমি যাব। আৰু যদি এই সমস্যাটো দিনক দিনে বহুত দিন পৰ্যন্ত বাঢ়ি গৈছে, টোপনি যোৱাৰ সময়ত নাক বাজি থাকে, দিনৰ ভাগত বহুত বেছি ভাগৰ লাগে, দিনত বহুত বেছি টোপনি আহে, শ্বাস প্ৰশ্বাস লোৱাত বহুত বেছি কষ্ট অনুভৱ হয়, যদি এনেকুৱা কণ্ডিশ্যন হয়, তেতিয়াহ'লে আপোনাৰ 100% এজন ডক্টৰ কনচাল্টেশ্যন কৰিব লাগিব। ভাল এজন ডক্টৰ কনচাল্টেশ্যন কৰি ইয়াৰ সঠিক ট্ৰিটমেণ্ট আপুনি ল'বই লাগিব। কাৰণ ভাল টোপনি এইটো লাক্সাৰী নহয়, ই হৈছে আপোনাৰ ফিজিকেল আৰু মেণ্টেল হেল্থৰ বায়'লজিকেল নেচেচিটি। ই আপোনাৰ দৰকাৰ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব আপোনাৰ টোপনি নাহে নেকি। ধন্যবাদ।